गावनि देहायाव पेट्रल लुनानै सावना लानो नागिरलायनाय अबस्थासिम सौफैदोंमोन। मा रायजोफोर, हाग्रामा महिलारि सारा लाबना होफैयोब्ला गासैबो सना, प्रमद बर' सारा लाबना होफैयोब्ला माराम जानाय थामा बोराय नामा? खुलुमबाय मानगोनां रायजोफोर, जै बर' हारिनि नोंथांमोनखौ आं दिनै नैबे गोदान मोनसे भिडिअआव बयखौबो बरायहरनाय थाबाय। दिनै जों सावरायगोन एपिडिसिएल आदानि कम्पानिनि सायाव। थांनाय प्रमद बर' सारनि सोरखारा पर्बत जरायाव जेब्ला एपिडिसिएल आदानि कम्पानिनो हा हगारना होनो नागिरो, आदानि कम्पानि गायसननो नागिरो, अब्ला जों रायजो राजा आरो पुलिस प्रशासननि गेजेराव गोबां दुंहाव थासारिखौ सोमजिनायखौ नुनो मोनदोंमोन। गावनि देहायाव पेट्रल लुनानै सावना लानो नागिरलायनायसिम अबस्थायाव थांदोंमोन। दा बे जाथायाव बिपिएफनि एमसिएलए मुनमुन ब्रह्मआबो बै समाव पावाराव गैयामोनब्लाबो गोख्रोङै हेंथा होदोंमोन। दिनै नंगुमै हाग्रामा महिलारि सारा मालगावआव 95 नखरखौ एभिक्सन खालामनानै 900 बिगानिबो बांसिन हाखौ एपिडिसिएल आदानि कम्पानिनो हगारना होनायनि मोनसे सिद्धान्तखौ लाबाय। बेनि सायाव नोंथाङा मा बुंगोन? मुनमुन ब्रह्मआ मा बुंगोन दिनै बिगुमै हाग्रामा महिलारि सारनि सायाव? जाय बेसादखौ नोंथाङा सानसे समाव नाङा होननानै जोगारबाय, बे बेसादखौ दिनै नंगुमै हाग्रामा महिलारि सारा 95 नखर संसार जानानै थाखानाय, न' बां मोजां ग्रोम ग्रोम बारि बागान लुनानै थाखानाय 95 नखरखौ सेफायना दिनै आदानिनो हा हगारना होनो सिद्धान्तखौ लाबाय। मा रायजोफोर, हाग्रामा महिलारि सारा होफैयोब्ला सना, प्रमद बर' लाबोयोब्ला माराम जानाय थामा बोराय नामा? खोनासंलां रायजोफोर, हाग्रामा महिलारि सारनि खुगानिफ्रायनो रोखा रोखायै। এতিয়া গভৰ্ণমেণ্ট অফ আছামে সেইটো এপিডিচিএলক ইমিডিয়েটলি হেণ্ডঅভাৰ দিব লাগে বুলি আমাক ৰিকুৱেষ্ট লেটাৰ আহিছে। এই হিচাপত আমি আলোচনা কৰিছোঁ। তো আলোচনা আমাৰ কথা হৈছে যে আমি এই এফেক্টেড ফেমিলিসকলক আমি ক'ত শ্বিফ্ট কৰিব লাগে আৰু এফেক্টেড সকলক কি ফেচিলিটি দিব লাগে সেইটো চৰকাৰী নিয়ম হিচাপে আমি দিম। এতিয়া হ'ল আমি যিমানটো জানো 93 ফেমিলি আছে। সেই আগৰ দিনত চৰকাৰৰ সময়ত প্ৰমোদ বড়োৱে যিটো এপিডিচিএলক 900 বিঘামান, 900 অলপ বেছি হ'ব পাৰে, ইয়াত মালগাঁও ৰেভিনিউ আণ্ডাৰত 900তকৈ বেছি মাটি এপিডিচিএলক এলটমেণ্ট দি গৈছে। এতিয়া অসম চৰকাৰৰ পৰা এইটো ইমিডিয়েট হেণ্ডঅভাৰ দিব লাগে বুলি আমাৰ তাত লেটাৰ আহিছে। তো আমি আলোচনা কৰিছে, আমি এই 900 চামথিং বিঘাত যিমান জাতি জনগোষ্ঠী আছে, সম্প্ৰদায়ৰ মানুহ আছে, ইয়াত মই যিমানটো জানো মুছলিম সম্প্ৰদায়ৰ আছে আৰু কিছু হয়তো ৰাজবংশী ফেমিলিও আছে। তো আমি আমাৰ এমচিএলএ ধনেশ্বৰ ভূঞানী আৰু আমাৰ যিখিনি লোকেল বাসিন্দা, এইসকলৰ লগত আমি আলোচনা কৰিছোঁ যে সেইটো কি কৰা যায়। এতিয়া গভৰ্ণমেণ্ট অফ আছামে সেইটো এপিডিচিএলক ইমিডিয়েটলি হেণ্ডঅভাৰ দিব লাগে বুলি আমাক ৰিকুৱেষ্ট লেটাৰ আহিছে। এই হিচাপত আমি আলোচনা কৰিছোঁ। তো আলোচনা আমাৰ কথা হৈছে যে আমি এই এফেক্টেড ফেমিলিসকলক আমি ক'ত শ্বিফ্ট কৰিব লাগে, ক'ত এটাটো জাগা দিব লাগিব, শ্বিফ্ট কৰিব লাগিব। যিহেতু ইহঁতে ব্ৰিটিছৰে মানুহ, এই হিচাপত আমি ব্ৰিটিছ অঞ্চলতে আশে পাশে য'ত চৰকাৰী মাটি এনে পৰি আছে তাতে বহাম বুলি আমি অলৰেডি আলোচনা কৰিছোঁ। আৰু এফেক্টেড সকলক কি ফেচিলিটি দিব লাগে সেইটো চৰকাৰী নিয়ম হিচাপে আমি দিম। এতিয়া হ'ল আমি যিমানটো জানো 93 ফেমিলি আছে। 93 ফেমিলি আছে। এই 93 ফেমিলিক আমি ইহঁতে ক'ত বহিবলৈ ইচ্ছা আছে সেইটো মাটি দেখাই দিলে আমি তাতে মাটিটো এলটমেণ্ট কৰি দিব। আৰু আমি লোকেল বাসিন্দা হিচাপে আমি আলোচনাও কৰিছে, ইহঁতে এগ্ৰী। আমি কৈছোঁ যে আপোনালোকে জাগা চইচ কৰক ক'ত বহিব, সেই হিচাপত আমি মাটিটো এলটমেণ্ট দিব। সেই হিচাপত ইহঁতে আমাক অতি সোনকালে ইহঁতে ক'ত বহিবলৈ ইচ্ছা আছে সেইটো আমাক জনাই দিব।
সৰ্বজৰা নহয়, এইটো মালগাঁও, এইটো সৰ্বজৰাটো নহয়, এইটো মালগাঁও, এইটো চাপৰ। আমাৰ বিটিচি ইলেকশ্যনত আগত চাপৰ অঞ্চলত WBTC চাপৰ অঞ্চলত আপোনালোকে ইলেকশ্যন হৈছে বুলি শুনিছে। ইয়াতে লাগালাগি আমাৰ বিটিচি অঞ্চলত 900 কিলোমিটাৰ। তো আমি কৈছো এই সময়ত যে আমাৰ বিটিচি অঞ্চলত ইলেকশ্যন কৰিব নালাগে। যদি দৰকাৰ হয় আমি এই ফেমিলিসকলৰ লগত আলোচনা কৰি সেইটো আমি মাটি ক'ত বহাব, ইহঁতক ক'ত শ্বিফ্ট কৰিব, সেইটো ফাইনেল কৰাৰ পিছত ইহঁতক আমি ইয়াৰ পৰা তাতে শ্বিফ্ট হোৱাৰ পিছত এই মাটিটো আমি চম্ভাই দিম বুলি অসম চৰকাৰত আমি অলৰেডি জনাই দিছোঁ। আগত ইহঁতক চেটেল কৰিম আমি ক'ত বহাব। এইটো হোৱাৰ পিছত এই মাটিটো আমি APDCLক আমি পঠাই দিম।